নমস্কাৰ, মই ৰাহুল নাথ। জনতা আসাম নিউজৰ সমুখ দৰ্শককে মই স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে এগৰাকী কণমানি কণ্ঠশিল্পী, যাৰ কণ্ঠত মুগ্ধ হৈছে বহুতো। তেওঁ হৈছে ছয়গাঁও সমষ্টিৰ গোবৰ্ধনৰ নিবাসী তীনাশ্ৰী নাথ। নমস্কাৰ, মই তীনাশ্ৰী নাথ। তুমি তোমাৰ শিক্ষা জীৱন ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিছা? ৰতনপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা মই উত্তীৰ্ণ হৈ ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় ৭ম শ্ৰেণীৰ ছাত্ৰী। তুমি সংগীতৰ জগতখনত কেতিয়াৰ পৰা আহিলা? ২য় শ্ৰেণীৰ পৰা পানীৰাম কলিতা শংকৰ কলা একাডেমীত মই সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছোঁ। মোৰ গুৰু জগন্নাথ কলিতা। তুমি তোমাৰ সংগীত জগতখনৰ প্ৰথম গুৰু বুলি ক'লে তুমি কাক ক'বা? মোৰ সংগীত জগতখনৰ প্ৰথম গুৰু মোৰ মা। মায়ে মোৰ সংগীত জগতখন আগবঢ়াই দিছে। আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে এটি লোকগীতেৰে আমি এই অনুষ্ঠানটি শুভাৰম্ভণি কৰোঁ। মই এটি লোকগীতেৰে আৰম্ভণি কৰিছোঁ। সোণৰ বাহিনা লাগে, ৰূপৰ বাহিনা লাগে, মোহন বাহিনা লাগে মোৰ। ও হে জাহুৱা মাই, চোৰ বুলি বান্ধিলি মোৰ। ও হে জাহুৱা মাই, চোৰ বুলি বান্ধিলি মোৰ। সোণৰ বাহিনা লাগে, ৰূপৰ বাহিনা লাগে, মোহন বাহিনা লাগে মোৰ। ও হে জাহুৱা মাই, চোৰ বুলি বান্ধিলি মোৰ। ও হে জাহুৱা মাই, চোৰ বুলি বান্ধিলি মোৰ। বান্দৰে খাৱন্ত দধি আমাকো কৰহ বন্দী, বান্দৰে খাৱন্ত দধি আমাকো কৰহ বন্দী। সঁচা মিছাৰ নকৰা বিচাৰ, ও হে জাহুৱা মাই, সঁচা মিছাৰ নকৰা বিচাৰ। পৰৰ পুত্ৰৰ বেথা পৰৰ মায়ে বুজে কিবা, পৰৰ পুত্ৰৰ বেথা পৰৰ মায়ে বুজে কিবা, এনে চিত্ত ভুলন্ত তোমাৰ। ও হে জাহুৱা মাই, চোৰ বুলি বান্ধিলি মোৰ। সোণৰ বাহিনা লাগে, ৰূপৰ বাহিনা লাগে, মোহন বাহিনা লাগে মোৰ। ও হে জাহুৱা মাই, চোৰ বুলি বান্ধিলি মোৰ। ও হে জাহুৱা মাই, চোৰ বুলি বান্ধিলি মোৰ। ও হে জাহুৱা মাই, চোৰ বুলি বান্ধিলি মোৰ। তুমি সংগীতত কিবা শিক্ষা গ্ৰহণ কৰি আছানে? মই শাস্ত্ৰীয় সংগীতত ২য় বৰ্ষৰ ছাত্ৰী। তুমি আজিলৈ সংগীত ক'ত ক'ত পৰিৱেশন কৰিলা? মই বিহু মঞ্চ আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছোঁ। তোমাৰ পৰা এতিয়া আমি আধুনিক গীত শুনিব বিচাৰোঁ। হয়, মই এটি আধুনিক গীত গাইছোঁ। ৰ'দালি তুমি পুৱাৰে খিৰিকী, থাকে নে চুবাহি, সাগৰী প্ৰাণৰ আউৰি বাউৰি, মৰমৰ চানেকি বাঢ়িছে উলাহু বুকুতে, নাচিছে জীৱনো হেঁপাহতে, বাঢ়িছে উলাহু বুকুতে, নাচিছে জীৱনো হেঁপাহতে, মৰমৰ দলিচাখন সাৱটি লৈ, ৰ'দালি তুমি পুৱাৰে খিৰিকী, থাকে নে চুমাহি, হেঁপাহ জুনুকাতে শেৱালি নেওয়া
শেৱালি সপোন শুনালোতে সোণালী বিজুলী হাজোন কাচোন হৃদয় মৰমৰ শুকুলা গাঁৱৰে আকাশতে উৰে কহুৱা কহুৱা জেনা বৰলে ধৰাটো আনে উমাল বৰণ বতাহৰ মিয়া ভাষা ভাল লগা এটি কথা হিয়াখন বাগৰে ৰদালি তুমি পুৱাৰে খিৰিকী থাকেনে চুমাহী সাগৰী প্ৰাণৰ আউলি বাউলি মৰমৰ চানেকি। তোমাৰ কণ্ঠত ডক্টৰ ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত শুনিব বিচাৰিম। মই এটি ভূপেন হাজৰিকাৰ গীত গাইছোঁ। ৰিম ঝিম বৰষুণে নেপুৰ বজাই ক'ত গিৰি 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 ডাৱৰেনো মাদল বজাই ক'ত অসম দেশত মাই হাঙ বাতিত খোৱাৰ পানী যাছে কোনে ক'ত কাৰ পদূলিৰ কেতে কিনো মলে মলাই ক'ত অসম দেশত মোৰ দেউতাৰে কপালৰে খাম হৰে ক'ত সেই খাম দেখি মোৰো যে মন লাগে মুহূৰ্ত মোৰ অসম দেশত ৰিম ঝিম বৰষুণে নেপুৰ বজাই ক'ত গিৰি 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 ডাৱৰেনো মাদল বজাই ক'ত অসম দেশত অসম দেশত অসম দেশত অসম দেশত অসম দেশত অসম দেশত। তোমাৰ কণ্ঠত যুৱ প্ৰজন্মৰ সাৰ্থক জুবিনদাৰ এটি গীতেৰে এই অনুষ্ঠানটি সামৰণি মাৰিছোঁ। হয়, মই এটি জুবিনদাৰ গীত গাইছোঁ। ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে তোমাৰ কথা ভাবি তোমালে লৰ মাৰে নেজানো ক'ত তুমি থাকা নেজানো মই ক'ত থাকো জানো মাথো আমি থাকো সপোন ভাজত ৰাতি ৰাতি শুন মোৰ সপোনবোৰে খেদি খেদি মোক আকৌ শুই পৰে নিথৰাতি তোমাৰ বুকুত শব্দ শুনো মই তুমি চাগে এনেকুৱাই এন্ধাৰ পথত। আমি আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। তুমি তোমাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে তোমাক ধন্যবাদ। হয়, ধন্যবাদ। নমস্কাৰ।